গীতাশিস ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম। আৰু আজি হৈছে শুকুৰবাৰ আৰু আজি লক্ষী পূজা। কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম অলপকৈ যিমান পাৰোঁ। চাই থাকিব ভিডিঅ'টো আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে। ঠিক আছে তেন্তে ব'লক। এতিয়া মায়ে গোসাঁই ঘৰত চাকি দিবলৈ আহিছে। আজি লক্ষী পূজাৰ কাৰণে মই অকণমান ৰাতিপুৱাৰ পৰাই মায়ে কেনেকৈনো চাকি জ্বলাই সেয়াও অলপ দেখুৱাই দিলোঁ। চাকি তাকি জ্বলাই আজৰি হৈ গ'ল। এতিয়া ৰাতিপুৱাৰ কাৰণে চাহ বনাইছে, গাখীৰ চাহ। মই গাখীৰ চাহ ইমান ভাল নাপাওঁ, মোৰ খালে গেছ হৈ যায়। তথাপিও আজি অলপ খাই দিওঁ। এয়া এইফালে এতিয়া ভণ্টিয়ে ফুলৰ টাবকেইটাত ৰং কৰি আছে। এইকেইটাত মই আগতে নিজে মাৰিছিলোঁ বাৰু ৰং, কিন্তু লাহে লাহে কালাৰটো নাইকিয়া হৈ যায়গৈ, নাইকিয়া হৈ গ'লগৈ মানে। সেইটো কাৰণে আকৌ এবাৰ ইয়াত কৰি দিছে। এইবোৰ চব বগা বগা পৰি গৈছে, ৰং একেবাৰে লাহে লাহে নাইকিয়া। পানীটো দি দিয়াৰ লগে লগে পানী পৰি পেলাই নাইকিয়া হৈ গুচি যায়। আৰু এইটো মানি প্লেণ্টটো দেখিছেনে ক'লৈকে বগাইছে। এতিয়া আমাৰ এয়া টাবকেইটাত কালাৰ কৰি হৈ গ'ল। এয়া চাওক, দেখিবলৈ ইমান এটা বেয়াও লগা নাই বাৰু, কিন্তু ৰঙা কালাৰটো দিয়াহেঁতেন অলপ বেছি ভাল লাগিলেহেঁতেন। আৰু এইটো ৰঙৰ টেমাটো ফুল এপাহ ৰুই দিলে। এয়া মই আকৌ এবাৰ গোটেইখিনি ফুল দেখুৱাই দিছোঁ। এই টাবকেইটাতো ৰং কালাৰ কৰিছিলোঁ, কিন্তু এইকেইটাতো পানী দিয়াৰ কাৰণে লাহে লাহে পানী পৰি পেলাই নাইকিয়া হৈ গৈছে। এয়া চব ফুলবোৰ কিমান ধুনীয়া লাগিছে। এইজোপা জবা ফুল হয়। এইফালে চাওক, পাৰটোৱে কেনেকৈ হাতৰ পৰা চাউল খাইছে। হাতখন এনেকৈ পাতি দিব লাগে, সি আহি পেলাই নিজে নিজে খাই যায়হি। এয়া অলপ অকণ ভয়ো খাইছে। ধূনা চুনা জ্বলাই হৈ গ'ল। এতিয়া সন্ধিয়া সময় হ'ল, মোৰ আৰু দিনত ভিডিঅ' কৰা নহ'লে, আকৌ এতিয়া মই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। এনেকৈ দেখুৱাই থাকিম কি কৰোঁ কি নকৰোঁ, চাই থাকক ভিডিঅ'টো। লক্ষী পূজাৰ কাৰণে প্ৰসাদৰ যা যোগাৰ কৰি আছে। এয়া পাপাই লক্ষী পূজাৰ কাৰণে প্ৰসাদৰ কাৰণে নাৰিকল ৰুকি আছে, তাকো অকণমান দেখুৱাই দিলোঁ। এয়া এইফালে এতিয়া মায়ে চাকি জ্বলাইছে তুলসীৰ তলত। তেনেকৈ তুলসীৰ তলতো জ্বলালে, তাৰপিছত গেটৰ মুখত দিলেগৈ, আকৌ ভঁৰালৰ তাতো চাকি জ্বলাবগৈ। এতিয়া আহিছোঁ ভঁৰালৰ মুখত দিবলৈ। এইটো ভঁৰাল, আৰু এতিয়া মায়ে ভঁৰালৰ ইয়াতে চাকি দিব। এতিয়া তুলসী ভঁৰালৰ চবতে চাকি দিয়া হৈ গ'ল। এতিয়া গোসাঁই ঘৰত চাকি দিবলৈ আছে, দি লওঁ। চাই থাকিব আৰু লক্ষী চৰিত্ৰও পঢ়িব লাগিব। ঠিক আছে, চাই থাকক। এফালে মায়ে গোসাঁই ঘৰত চাকি দিছে, আৰু এয়া আগবঢ়াই থোৱা প্ৰসাদ। এয়া নাৰিকল চিৰা, আৰু এয়া বুট, কল, কমলা, আৰু সেইটো বগা যিটো দেখিছে সেইটো ৰসগোল্লা হয়। আগৰ ভিডিঅ'টোত মই দিছিলোঁ, নাই চোৱা যদি চাই ল'ব।
এতিয়া আপোনালোকক প্ৰাৰ্থনা কৰাৰ অলপ দেখুৱাই দিলোঁ আৰু বেছিকৈ নেদেখুৱাওঁ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ গৈ থাকিব। এয়া এইপিনে খুৰীয়ে প্ৰসাদ দিবলৈ আহিছিল, লাজতে দৌৰিছে, কেমেৰা ল'বলৈ লাজ। খুৰীহঁতৰ প্ৰসাদৰ লগত এয়া কাবেলি বুট, নাৰিকল আৰু এইপিনে এয়া ইডলি। এতিয়া খুৰীহঁতৰ ঘৰত প্ৰসাদ দি থৈ আহোঁগৈ। প্ৰসাদ চসাদ খাই আজৰি হৈ গ'ল। এতিয়া অলপ দেৰি এনেই থাকিম আৰু আকৌ ৰাতি সাঁজটো বনাবই লাগিব। ৰাতি সাঁজটো আজি ৰুটিহে হ'ব, কাৰণ আজি আমি দিনৰ পৰা ৰাতিলৈকে একো ইয়াত মাছ মাংস সোমোৱা নাই। ভাতটো বাৰু দিনত এবাৰ খাইছিলোঁ, ৰাতিপুৱা ৰুটি খালোঁ আৰু ৰাতিও এতিয়া ৰুটিয়ে বনাম। লক্ষী পূজাত আমাৰ মাছ মাংস একো নোসোমোৱাই, সেইটো কাৰণে ৰাতি ৰুটি হ'ব। দেখুৱাই থাকিম বাৰু কেনেকৈ বনাওঁ, চাই থাকিব ভিডিঅ'টো। এয়া ভণ্টিহঁতে চাদৰ মেখেলা পিন্ধি ফটো মাৰিছিলে পূজা শেষ হোৱাৰ পাছত। এয়া অলপ আপোনালোককো দেখুৱাই দিলোঁ, কেনেকুৱা লাগিছে কমেণ্টত জনাব। এইফালে মায়ে ৰুটি বনাই আছে আৰু ঘুগনি বনাইছিলে। ঘুগনিটো ভিডিঅ' কৰি থৈছিলোঁ, কিন্তু ভিডিঅ'টো হোৱা নাছিলে, কেমেৰাটো অন হৈ থকা নাছিলে, পাছতে দেখিলোঁ। ৰুটিটোকে অলপ দেখুৱাই দিলোঁ আৰু। এইফালে এয়া আমাৰ ৰুটি আৰু ঘুগনি ৰেডি হৈ গ'ল। যদি মোৰ ভিডিঅ'টো ভাল লাগে খাই লওঁ তেতিয়াহ'লে। শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইপিনে দেখিছেনে, এয়া লক্ষী পূজা হৈ যোৱাৰ পাছত চাদৰ মেখেলা পিন্ধি একেবাৰে ফটো মাৰিছিলে। আপোনালোকক মই ফটো কপি দেখুৱালোঁ, কেনেকুৱা লাগিছে ক'ব। এয়া ভালকৈ দেখুৱাই দে। পুৰা ফটো মৰাত ব্যস্ত হৈ আছিলে। ঠিক আছে তেন্তে এতিয়া আজিলৈ আহোঁ, বাই বাই। নমস্কাৰ, অসমবাসী ৰাইজলৈ লক্ষী পূজাৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।